নমস্কাৰ বন্ধুসকল, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিম। আৰ্থিক আৰু সামাজিক অসামঞ্জস্যতা। আমাৰ সমাজত কিছুমান লোক বহুত আগবাঢ়ি গৈছে আৰু কিছুমান লোক পিছত থাকি গৈছে। কিছুমানৰ হাতত অজস্ৰ সম্পদ আছে আৰু কিছুমানৰ নিজৰ সপোন পূৰণ কৰাৰ অধিকাৰ কোনো নাই। এই অসামঞ্জস্যতাই আমাক ভাগ কৰিছে আৰু আমাৰ মনুষ্যত্বক দুৰ্বল কৰিছে। মই মীনাক্ষী, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিলোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। কিন্তু এতিয়া প্ৰশ্ন হৈছে, এই অসমতা পূৰণ কৰিব কেনেকৈ? প্ৰথমতে আমি বুজিব লাগিব যে সকলোকে এক ধৰণৰ কৰা মানে সকলোকে সমান কৰা নুবুজায়। কিন্তু সকলোকে নিজৰ যোগ্যতা বিকাশ কৰাৰ এটা সুযোগ দিয়াৰ অতি প্ৰয়োজন। শিক্ষাৰ পোহৰ সকলোৱে পালে প্ৰতিজনে উজ্বলি উঠিব। কৰ্মসংস্থাপন সকলোৰে বাবে হ'লে কোনেও ভোকত নাথাকিব। সমাজত সকলোৰে সন্মান নিশ্চিত হ'লে বৈষম্যৰ প্ৰাচীৰ নিজেই ভাঙি যাব। আৰ্থিক আৰু সামাজিক ন্যায় তেতিয়াহে সম্ভৱ, যেতিয়া আমি সকলোৱে একেলগে ভাবিম, একেলগে কম আৰু একেলগে পদক্ষেপ ল'ম। ই কেৱল চৰকাৰৰ দায়িত্ব নহয়, আমাৰ সকলোৰে দায়িত্ব। আহক আমি সকলোৱে মিলি এনে এখন ভাৰত কল্পনা কৰোঁ, য'ত প্ৰতিজন মানুহে নিজৰ পৰিশ্ৰমৰ ফল পাব আৰু প্ৰতিটো শিশুৱে নিজৰ সপোন দেখিবলৈ আৰু পূৰণ কৰিবলৈ সুযোগ পাব। আহক আমি সকলোৱে একেলগে এই পৰিৱৰ্তনৰ অংশ হওঁ, কাৰণ সমাজৰ অন্তিমজনলৈকে ন্যায় আৰু সমতা নোপোৱা পৰ্যন্ত আমাৰ এই প্ৰগতি পূৰ্ণ হ'ব নোৱাৰে। হাত আগবঢ়াওক, সচেতন হওক, অন্যকো সচেতন কৰক আৰু এনে এখন সমাজৰ বাবে সংকল্প লওক, য'ত সকলো সমান আৰু সকলোৰে বাবে ন্যায় নিশ্চিত। এই বিষয়ত সকলোৰে মতামত কমেণ্টত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু এনেকুৱা নতুন নতুন বিষয়ৰ ওপৰত ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।